নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত কেইটামান অসমীয়া হাতৰ দোৱা আছে আৰু তাৰে তোমালোকে কিমানটা হাতৰ উত্তৰ দিব পাৰা কমেণ্ট কৰি জনাব। আৰু যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটোক লাইক আৰু ছাবস্ক্ৰাইব কৰি থ'ব। তেনেহ'লে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম হাতৰটো হৈছে পুৱাতে 4খন, দুপৰীয়া 2খন, সন্ধিয়ালৈ ভৰি লাগে তেওঁক 3খন। ইয়াৰ উত্তৰটো কি? তোমালোকে যদি পাৰা কমেণ্ট কৰি জনাব। তেনেহ'লে চোৱা, ইয়াৰ উত্তৰটো হ'ল মানুহ। দ্বিতীয় হাতৰটোত দিয়া আছে যে কোন প্ৰাণীয়ে গাখীৰ আৰু কণী দুয়োটাই দিয়ে। যদি তোমালোকে ইয়াৰ উত্তৰটো জানা কমেণ্ট কৰি জনাব। ইয়াৰ উত্তৰটো হ'ল দোকানী, কাৰণ দোকানীয়ে গাখীৰ আৰু কণী দুয়োটাই দিয়ে। তোমালোকে জানা। তৃতীয় হাতৰটো যোৱাৰ আগতে যদি তোমালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটোক লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে চোৱা, 3 নম্বৰ হাতৰটোত দিয়া আছে যে এটা গছ জাপৰ জোপৰ তাতে আছে ক'লা কুকুৰ। ইয়াৰ উত্তৰটো কি কমেণ্ট কৰি জনাব। যদি পাৰা নাই তেনেহ'লে চোৱা, ইয়াৰ উত্তৰটো হ'ল অকণি। 4 নম্বৰ হাতৰটোত দিয়া আছে কি শাকৰ গুটি নাই। ইয়াৰ উত্তৰটো হ'ল ঢেকীয়া শাকৰ। বন্ধুসকল, ঢেকীয়া শাকৰ গুটি নাই। 5 নম্বৰ হাতৰটোত দিয়া আছে যিয়ে দিয়ে তাকে খায়, পানী দিলে মৰি যায়। ইয়াৰ উত্তৰটো কি তোমালোকে কমেণ্ট কৰি জনাব। যদি উত্তৰটো পোৱা নাই তেনেহ'লে চোৱা, ইয়াৰ উত্তৰটো হ'ল জুই। 6 নম্বৰ হাতৰটোত দিয়া আছে পানীতে জন্ম পানীতে মৃত্যু। কোৱাচোন তোমালোকে এইটোৰ উত্তৰ কি হ'ব? যদি পোৱা নাই তেনেহ'লে চোৱা, ইয়াৰ উত্তৰটো হ'ব নিমখ। 7 নম্বৰ হাতৰটোত দিয়া আছে এক কাঁহী চুপাৰী গণিব নোৱাৰে বেপাৰী। ইয়াৰ উত্তৰটো যদি জানে কমেণ্ট কৰি জনাব। ইয়াৰ উত্তৰটো হ'ব তৰা। আৰু এনেধৰণৰ হাতৰ চাবৰ কাৰণে চেনেলটোক লাইক আৰু ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।